প্ৰায় সময় আহি থাকো যদিও ভিডিঅ' বনোৱাৰ কথা ভাবা নাই। আজি ভাবিলো মিনি ব্লগ এটা আৰম্ভ কৰো। আজৰি সময়ৰ সুযোগ বুজি আহিলো বিশ্বনাথ ঘাটলৈ। 40 ডিগ্ৰী চেলচিয়াছৰ উৎকট গৰমত পৰি আছে এজন এনেদৰে। গৰমৰ মৰম ময়ো সহ্য কৰিব নোৱাৰি কিনিলো এটা ষ্টিং আৰু পানীৰ বটল। পাৰ্ক যদিও লগত কোনো সংগী নাছিল, সেয়ে গুটগুটাই অকলেই মাৰি দিলো। এতিয়া সময় আহিল ব্ৰহ্মপুত্ৰ ঘাটৰ প্ৰাকৃতিক মনোমোহা দৃশ্য উপভোগ কৰাৰ। সন্মুখত এজোপা ৰঙা কৃষ্ণচূড়াৰ গছ। গছজোপাৰ নিচেই কাষেদি বৈ আহিছে বিশাল ব্ৰহ্মপুত্ৰখনি। নদীখনিৰ বুকুত থকা নাৱৰীয়া যাত্ৰীয়েও ঘাটটোৰ পৰিৱেশটোৰ মাদকতা কিছু সুকীয়া কৰি তুলিছে। জানি শুনি তুমি মোক নুবুজা, তথাপিতো মই যিহেতু গৰমে 40 ডিগ্ৰী চেলচিয়াছ চুইছিলে, জনসমাগম হৈ থকা ঘাটটো একেবাৰে জনশূন্য হৈ আছিল। কোলাহলো কম আছিল আৰু এক শান্তিময় পৰিৱেশ আছিল।